সতীৰ্থসকল নমস্কাৰ। এই ইউটিউব ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিবলৈ পাৰিব কেনেকৈ পৃথিৱীৰ সকলোতকৈ পুৰণি বাইনেন্স নামৰ এক্সচেঞ্জ, যিটো আজি টপ এক্সচেঞ্জ মাৰ্কেটত, ইয়াৰ জৰিয়তে ট্ৰন কিনা বেচা কৰিব পাৰি। সতীৰ্থসকল, এই ভিডিঅ'টোৰ কাৰণে বহুসংখ্যক সতীৰ্থই মোক বহুত কমেণ্ট কৰিছিল। চ' আহক আমি ষ্টাৰ্ট কৰিবলৈকে গৈ আছোঁ কেনেকৈ বাইনেন্স এক্সচেঞ্জ ইউজ কৰি ট্ৰন কিনা বেচা কৰা হয়। সতীৰ্থসকল, এইটো বাইনেন্স এক্সচেঞ্জ হয়। এই এক্সচেঞ্জটোত চাওক তলৰ পিনে এছেইড আছে। আমি এছেইডত ক্লিক কৰিছোঁ। তো চাওক ইয়াতে ৰাইট কৰ্নাৰত আছে এছেইড, ক্লিক কৰিছোঁ। এতিয়া এড ফাণ্ডত ক্লিক কৰিম, যিটো য়েল্ল' হৈ আছে, য়েল্ল' কালাৰ। এড ফাণ্ডত ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাব তলত P2P ট্ৰেডিং আছে। P2P ট্ৰেডিঙত ক্লিক কৰিম। একদম শেষৰ পিনে আছে তলত P2P ট্ৰেডিঙত যেতিয়া যাম, ওপৰত ট্ৰন অলৰেডি চিলেক্ট হৈ আছে। ইয়াত বিটকইনো আমি চিলেক্ট কৰিব পাৰোঁ যদি বিটকইন কিনা বেচা কৰিব বিচাৰোঁ। ওপৰৰ পিনে বাই আছে আৰু তলৰ ছাইডত আপোনাৰ চেল আছে। যদি চেল কৰোঁ, চেলত ক্লিক কৰিম। বৰ্তমান আমাৰ বাই হৈ আছে, য'ত হোৱাইট কালাৰ আছে ন। তো আল্টিমেট আমি বাই কৰিম এতিয়া ট্ৰন। তো ইয়াতে প্ৰথমতে আমি এইটো দেখাইছোঁ, এইবিলাক ট্ৰেডাৰ হয় যি চেল কৰাৰ কাৰণে ৰেডি হৈ আছে। তেওঁলোকৰ প্ৰাইচবিলাক ইয়াত দেখাই আছে। তেওঁলোকে কিমানবাৰ ট্ৰেড কৰিছে, কিমান মিনিটত আমাক ডেলিভাৰী দিব, গোটেইটো ইয়াতে দেখুওৱা আছে। তো কিন্তু এইটো ইণ্টাৰনেশ্যনেল ট্ৰেডাৰসকল ইয়াতে মিলি আছে। গতিকে আমি ফিল্টাৰত ক্লিক কৰিছোঁ। ফিল্টাৰিং কৰিম যাতে আমি ইণ্ডিয়ান ৰুপিজ দিম। তো গতিকে ইণ্ডিয়ান ট্ৰেডাৰ আমাক লাগিব। গতিকে লামচাম এটা এমাউণ্ট লিখি দিলোঁ 5000। তাৰপিছত আমি UPI দি পে'মেণ্ট কৰিব বিচাৰিম। গতিকে পে'মেণ্ট অপশ্যনটোত আমি UPI চিলেক্ট কৰিছোঁ। তলৰ পিনে কনফাৰ্ম কৰিম। এতিয়া আমি কাণ্ট্ৰি ৰিজন চিলেক্ট কৰিব লাগিব। আমাক ইণ্ডিয়া ভাৰত লাগিব। তো ইয়াত ক্লিক কৰিছোঁ। কাণ্ট্ৰি ৰিজনত ইণ্ডিয়া ভাৰত আমি ইয়াতে ক্লিক কৰিছোঁ আৰু কনফাৰ্ম কৰিছোঁ। এতিয়া সতীৰ্থসকল, দেখিবলৈ পোৱা পেজটোত ওপৰৰ পিনে চাওক, এমাউণ্টটোতো দেখাইছে ঠিকেই, কিন্তু পে'মেণ্ট মোডটো দেখুওৱা নাই। গতিকে এগেইন পে'মেণ্ট মোডত ক্লিক কৰিছোঁ আৰু UPI চিলেক্ট কৰি কনফাৰ্ম কৰি দিছোঁ। এতিয়া চাওক ইয়াতে দুটাই ট্ৰেড কৰিবলগীয়া আছে, মানে দুটা চেলাৰ আছে। প্ৰাইচ দুইটা আপুনি দেখা পাইছে। মই ওপৰৰ প্ৰাইচটো চিলেক্ট কৰিম। তাৰ আগতে তেখেতৰ ট্ৰেডিং ভলিউম চাওঁ, কিমানবাৰ ট্ৰেড কৰিছে। 5 মিনিটত আমাক দিব, UPI দি দিব। মানে UPI দি আমি পে'মেণ্ট কৰিব পাৰোঁ। এতিয়া আমি ওপৰৰটো চিলেক্ট কৰিম, 26 পইণ্ট যিটো আছে। তো ইয়াত বাইত ক্লিক কৰিম। ঠিক আছে, আমি 27তো ল'ব পাৰোঁ, প্ৰাইচটো হাই হৈ যাব। আৰু তাত দুইটাৰ মাজত ডিফাৰেঞ্চ অকণমান দেখিবলৈ পাইছে আপোনালোকে। গতিকে আমি ওপৰটোতে বাইক ক্লিক কৰিম। ঠিক আছে সতীৰ্থসকল, বাই কৰোঁতে অকণমান চিন্তনীয় বিষয় থাকে। কাৰণ আপুনি এনেকুৱা ট্ৰেডাৰক যদি দি দিয়ে যাৰ এছেট কম আছে, আপোনাৰ ফাণ্ডটো ফচি যাব পাৰে যিজনে ইউজ কৰিব নাজানে। গতিকে আমি চিলেক্টেড ট্ৰেডাৰ, এইবিলাক চিলেক্টেড ট্ৰেডাৰ হয়। এখেতসকলৰ ওচৰত প্ৰাইচটো অকণমান হাই থাকে, কাৰণ এখেতে বাই চেলেই কৰে, কম দামত কিনে বেছি দামত বিক্ৰী কৰে। কিন্তু এখেতসকলৰ পৰা লওঁতে আমি ৰিস্ক ল'বলগীয়া নহয়, কাৰণ অলপ মানে মাৰ্চেণ্ট ট্ৰেডাৰ বুলি কোৱা হয়। এতিয়া চাওক আমি বাইক ক্লিক কৰিম। প্ৰথমতে আমি বাই কৰিম। তো গতিকে বাইক ক্লিক কৰিম। সতীৰ্থসকল, ইয়াতে বাইক ক্লিক কৰাৰ আগমুহূৰ্তত তেখেতৰ এছেট কিমান আছে, তেখেতে কিমান মিনিটত আমাক ৰিলিজ কৰি দিব এছেটটো, লগতে তেখেতে কিমানবাৰ এতিয়ালৈকে ট্ৰেড কৰিলে, এনেকুৱা কিছু আপুনি ডাটা চেক কৰি ল'ব। যদি কম ট্ৰেড কৰিছে, 120 মিনিট সময় লাগে তেখেতে ৰিলিজ কৰোঁতে, তো আপোনাক কিন্তু 15 মিনিটত দৰকাৰ। গতিকে আপুনি সেইটো ৰিজেক্ট কৰিব লাগিব। গতিকে এই দুইটাৰ ভিতৰত আমি ওপৰটোৱে চিলেক্ট কৰিছোঁ। এতিয়া আহক আমি চাম 25,000 টকা। আমি 25,000 টকাৰ কিনিম। গতিকে ওপৰত বাইট ক্লিক কৰাৰ পিছ মুহূৰ্তত এই পেজটো আহে আৰু ইয়াতে আমি ওপৰত মানে প্ৰাইচটো লিখি দিম, কিমান টকাৰ লাগে আমাক। কোৱান্টিটিও লিখিব পাৰোঁ। তো ইয়াতে তলপিনে প্লেচ অৰ্ডাৰ আছে। আমি প্লেচ অৰ্ডাৰ যিটো গ্ৰীণ কালাৰৰ হৈ আছে ন, প্লেচ অৰ্ডাৰৰ ওপৰত ক্লিক কৰিছোঁ। এতিয়া চাওক ইয়াতে অলৰেডি এইটো পেজ ওলাই আহিছে। ইয়াত প্ৰথমে আমি চাৰ্ট কৰিম, হালধীয়া ৰাইট চাইডে আছে। ওপৰৰ পিনে চাওকচোন সৰুকৈ লিখা আছে চাৰ্ট। তো চাৰ্টত গৈ প্ৰথমে চাৰ্ট কৰিম, তেখেত অনলাইন আছে কি নাই আমি জানি ল'ম। ঠিক আছে, গতিকে আমাৰ ফালৰ পৰা এটা মেছেজ, যিটো মেছেজ তেখেত যদি অনলাইন আছে
মেছেজটো পাই যাব। মই ইয়াৰ আগত চাওক ট্ৰেড কৰিছোঁ এই ব্যক্তিজনৰ লগত বা এইটো ট্ৰেডাৰৰ লগত, গতিকে মই কমফৰ্ট ফিল কৰিছোঁ কাৰণ এখেতৰ লগত আগতে ট্ৰেনজেকশ্যন মোৰ হৈ গৈছে। গতিকে ইয়াতে ট্ৰেডটো লগাওঁতে আকৌ চাবলগীয়া থাকে, কিছুমানে পান কাৰ্ড বিচাৰিব, আধাৰ কাৰ্ড বিচাৰিব ন। তো এইটো চাওক, ইয়াৰ আগতে 10,000ৰ এখেতৰ পৰা TRX লৈছোঁ, গতিকে আৰামছে এখেতৰ লগত কৰিব পাৰোঁ। পান কাৰ্ড আধাৰ কাৰ্ড দিয়া আছে মোৰ আগৰ ট্ৰেনজেকশ্যনবিলাকত, গতিকে নতুনকৈ আৰু দিবলগীয়া নাই। গতিকে সতীৰ্থসকল এই বস্তুটো জানি ল'ব যে পান কাৰ্ড আধাৰ কাৰ্ড কেনেকৈ প্লেচ কৰে। এইটো জনাৰ কাৰণে মোক কানেক্ট কৰিব পাৰে, কমেণ্ট কৰিব পাৰে, ঠিক আছে। এতিয়া মই দিছোঁ মই পে' কৰিব পাৰোঁনে, কেন আই পে', ঠিক আছে। তো এটা চিম্পল মেছেজ দিছোঁ, যাৰ ৰিপ্লাই কিমান সময়ত আহে আমি চাই ল'ম। এতিয়ালৈকে অৰ্ডাৰ জাষ্ট প্লেচ কৰাৰ কাৰণে প্ৰচেছখিনিহে কৰি আছোঁ, ষ্টাৰ্ট কৰি আছোঁ, কিন্তু এতিয়ালৈকে অৰ্ডাৰ প্লেচ হোৱা নাই বা কৰা নাই, ঠিক আছে। ইয়াত চাওক তেখেতৰ পৰা ৰিপ্লাই আহিছে য়েছ, মানে মই পে' কৰিব পাৰোঁ, ঠিক আছে। এতিয়া মই পে' কৰিম। তো ইয়াত কি কৰিম, ওপৰৰ পিনে আছে পে'মেণ্ট ডিটেইলছ বুলি আছে নহয়, হালধীয়া কালাৰৰ, তাত ক্লিক কৰিম আৰু এখেতৰ UPI ID যিটো আছে তাৰ পৰা কপি কৰি ল'ম। প্ৰথমতে ট্ৰেডাৰজনৰ নাম কি আছিলে এইটো চাই ল'ব লাগে, ঠিক আছে। দ্বিতীয়তে আপুনি যেতিয়া পে'মেণ্ট মেথডত এইটো ক্লিক কৰিলোঁ, চাওক ইয়াতে চাওক এইটো UPI ID আছে 3 নম্বৰটো, ওপৰত নামটো আছে 2 নম্বৰটো, মানে নামটো মনত ৰাখিব। UPI IDটো কপি কৰিলোঁ, কপি কৰা অপশ্যন ৰাইট ছাইডে আছে। এতিয়া মই মোৰ গুগল পে'ত যাম, ঠিক আছে। গুগল পে'ত যোৱাৰ পিছত মই পে'মেণ্ট কৰিলোঁ, পে'মেণ্ট কৰা যিটো স্ক্ৰীনশ্বট এইটো স্ক্ৰীনশ্বটটো লৈ ল'লোঁ। এতিয়া নেক্সট কাম হ'ব কি, আমি ডাইৰেক্টলি ইয়াতে নটিফিকেশ্যন তলৰ পিনে দেখিছেনে য়েল্ল' কালাৰত, তাত ক্লিক কৰিম। ইয়াতে প্লাছ চিনটো দেখিছে, প্লাছ চিনটোত ক্লিক কৰিম। আকৌ ইয়াতে ওপৰৰ অপশ্যনটো ক্লিক কৰি আমি যিটো স্ক্ৰীনশ্বট লৈছিলোঁ, পে'মেণ্ট কৰা স্ক্ৰীনশ্বটটো আমি লৈ ল'ম। 25,000 পে'মেণ্ট কৰিছিলোঁ, এইটো স্ক্ৰীনশ্বটটো চাওক। স্ক্ৰীনশ্বটটো ক্লিক কৰি দিলোঁ। ইয়াৰ পিছত তলত যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইটো ক্লিক কৰি আমি নটিফিকেশ্যনত ক্লিক কৰিম। সতীৰ্থসকল তেখেতে নটিফিকেশ্যন পাই গ'ল আৰু মই পে'মেণ্ট পঠোৱা যিটো স্ক্ৰীনশ্বট এইটোও পঠাই দিলোঁ। আৰু এতিয়া দিম ইয়াতে এটা মেছেজ লিখি প্লিজ ৰিলিজ পেইড বুলি দিলোঁ। ইয়াৰ পিছে দি আছোঁ প্লিজ ৰিলিজ। এতিয়া সতীৰ্থসকল এই দেখিছে ছেকেণ্ডৰ ভিতৰত অলৰেডি তেখেতে ৰিলিজ কৰিলে। মই যিটো 25,000ত ট্ৰন কিনিলোঁ এইটো মোৰ ওচৰত আহি গ'ল। এইটো চাবলৈকে ৰাইট কৰ্নাৰত তলৰ পিনে যিটো এছেট আছে, এছেটত ক্লিক কৰি ওপৰত আমি স্পটত ক্লিক কৰিব লাগিব। ইয়াতে চাওক ফাণ্ডিঙতে দেখাই আছে ট্ৰনটো আহি গ'ল। এনেকৈ সতীৰ্থসকল কিনা যায়। এনেকৈ সতীৰ্থসকল ইণ্ডিয়ান ৰুপিজৰ জৰিয়তে দি ট্ৰন আমি ইজিলি খুব কম সময়ৰ ভিতৰত কিনি ল'ব পাৰোঁ। সতীৰ্থসকল ইয়াতে চেল কৰাটো ইজি হয়। যেতিয়া আপুনি চেল কৰিব, অৰ্ডাৰ প্লেচ কৰিব, আপোনাৰ গুগল পে'ত ফাণ্ড অপজিট পাৰ্টিয়ে দিব, বায়াৰসকলে, আৰু লগে লগে আপুনি ফাণ্ডটো ৰিলিজ কৰিব। গতিকে একদম ইজি হয় বাইনেন্সত। ইয়াৰ ভিডিঅ' এভেইলেবল আছে মোৰ ইউটিউব চেনেলত, ছাবস্ক্ৰাইব কৰি লওক। সতীৰ্থসকল ইয়াতে মই দেখাবলৈ যাই আছোঁ এতিয়া কেনেকৈ আমি ট্ৰনটো বাইনেন্সৰ পৰা নিজৰ ৱালেটলৈকে নিব পাৰোঁ। এই ভিডিঅ'টোৰ যোগেদি মই দেখাবলৈকে ওলাইছোঁ। ইয়াত ট্ৰন ৱালেট, আপোনাৰ ট্ৰন লিংক প্ৰ' মই অ'পেন কৰিলোঁ, এইটো প্ৰথম পেজ হয়। এতিয়া TRX ৰঙা কালাৰৰ যিটো আছে ইয়াৰ ওপৰত ক্লিক কৰিম। আকৌ ৰিচিভ তলৰ পিনে চাওক চেণ্ড ৰিচিভ আছে, ৰিচিভত ক্লিক কৰিম। আকৌ ইয়াতে কপি কৰিম এড্ৰেছটো, QR ক'ডটো আহিছে, আমি কিন্তু তলত কপি কৰা অপশ্যন আছে চাওক, তলৰ লাইনটোত ৰাইট ছাইডে আছে, কপি কৰিলোঁ। এতিয়া ডাইৰেক্টলি আমি বাইনেন্সত যাম। ট্ৰনৰ ওপৰত ক্লিক কৰিম, আকৌ উইড্ৰলত ক্লিক কৰিম, মাজতো উইড্ৰল আছে, চেণ্ড ভিয়া ক্ৰিপ্টো নেটৱৰ্কত ক্লিক কৰিম। এইটো কাটি দিম, আমি ইগন'ৰ কৰিম। নেক্সট ওপৰৰ পিনে আমি এড্ৰেছটো বহাই দিম, যিটো ৱালেট এড্ৰেছ আছিলে ট্ৰন লিংক প্ৰ'। অট'মেটিক দেখিছে নেটৱৰ্কটো আহিছে। এতিয়া ইয়াত মেক্স কৰিম, এমাউণ্টটো মেক্স কৰি দিলোঁ।
তলপিনে উইথড্ৰল লগাই দিম হালধীয়া কালাৰৰ উইথড্ৰল বাটনটো আছে উইথড্ৰল ক্লিক কৰিলোঁ এইটো ক্লিক কৰাৰ পিছত আমাৰ নেক্সট পেজ আহি আছে ইয়াত চাওক হোটেলসকল উইথড্ৰল আহিছে এগেইন উইথড্ৰল কৰিছোঁ ইয়াতে এটা ভেৰিফিকেশ্যন কোড দৰকাৰ হয় তো একদম তলৰ লাইনটো মই ক্লিক কৰিম কিয়নো অথেণ্টিকেশ্যনটো মোৰ বেলেগত আছে বেলেগ মোবাইল হেণ্ডছেটত তো আমি ইমেইলত ক্লিক কৰিলোঁ এতিয়া হোটেলসকল ইমেইলত এটা ভেৰিফিকেশ্যন কোড গৈছে গতিকে মই ডাইৰেক্টলি ইমেইলত যাম যিটো ইমেইলৰ জৰিয়তে দি মই বাইনেন্স লগিন কৰিছিলোঁ আৰু সেই ইমেইলত এইটো ওপৰৰ পিনে আমি ইমেইলটো প্ৰথম চিলেক্ট কৰি লওঁ ইয়াতে চাওক ওপৰৰ পিনে ভেৰিফিকেশ্যন কোড প্ৰথম এৰিটোত আহিছে মেছেজটোত তলৰ পিনে চাওক এইটো য়েলো কালাৰৰ এইটো ভেৰিফিকেশ্যন কপি কৰিলোঁ ভেৰিফিকেশ্যন কোড হয় এই কোডটো আমি ইয়াত নি পেষ্ট কৰি দিম অনলি ইয়াত পেষ্ট কৰি দিয়াৰ লগে লগে ই অট'মেটিক ভেৰিফাই কৰিব আৰু আমাৰ এছেটটো বাইনেন্সৰ পৰা ৰিলিজ হৈ গ'ল আমাৰ ৱালেটলৈকে যাৰ এড্ৰেছ আমি ইয়াতে পেষ্ট কৰিছিলোঁ